গঠনমূলক চৰ্চাত অংশগ্ৰহণ কৰক। আমাৰ সমাজত এটা ভুল ধাৰণা প্ৰচলিত আছে, সেইটো হ'ল পৰচৰ্চা কেৱল মহিলাসকলেহে কৰে। কিন্তু সত্য কথাটো হ'ল অজস্ৰ পুৰুষেও পৰচৰ্চাত অংশগ্ৰহণ কৰে। তাৰ মাজত উচ্চ শিক্ষিত, সমাজত প্ৰতিষ্ঠিত পুৰুষকো দেখিবলৈ পোৱা যায়। এইসকল পুৰুষো চিন্তাৰ বিষক্ৰিয়াৰ দ্বাৰা আক্ৰান্ত হয়। তেওঁলোকো পৰচৰ্চাত আত্মনিয়োগ কৰে। এইসকলৰ চৰ্চাৰ বিষয়বোৰ সাধাৰণতে এনেধৰণৰ হোৱা দেখা যায়: বৰমূৰীয়াৰ বেয়া ব্যৱহাৰ, মালিকৰ ভুল সিদ্ধান্ত, কোম্পানীৰ মালিকৰ ঠগামি, মালিকৰ শোষণ, কোনোবা সহকৰ্মীৰ সমালোচনা, কাৰোবাৰ পদোন্নতিৰ আঁৰত থকা কাৰচাজি, কোনোবা সহকৰ্মীৰ চাকৰিৰ পৰা খেদা খোৱাৰ সম্ভাৱনা, নতুন সহকৰ্মীৰ নানা সুদবিচাৰ, কোনো পৰিশ্ৰমী নিষ্ঠাবান সহকৰ্মীৰ ঠাট্টা বিদ্ৰূপ ইত্যাদি। তেওঁলোকৰ চৰ্চা ভালেখিনি এনেধৰণৰ: মই শুনিছোঁ তাৰ বোলে নাই, তাৰ দ্বাৰা এইটো সম্ভৱ নহয়, তাৰ লগত যে এনেকুৱা হ'ব সেইটো মই আগৰ পৰাই জানিছিলোঁ, অমুকে পদোন্নতিৰ বাবে বছৰ ভৰি তেল মালিচ কৰি আছে, সেই বেটাই বেছি কাম কৰি দেখুৱাইছে, পাব মজাটো, চাই থাকক। কথা-বাৰ্তাই আমাৰ মনোবৈজ্ঞানিক গঠনত বিশেষভাৱে সহায় কৰে। কিছু চৰ্চা স্বাস্থ্যকৰ হয়, কিন্তু বেছিভাগ চৰ্চাই বিকৃত হোৱা দেখা যায়। সুস্থ চৰ্চাৰ পৰা উৎসাহ উদ্দীপনা পোৱা যায়, জীৱনৰ বাটত আগুৱাই যোৱাৰ মনোবল পোৱা যায়। কিছুমান চৰ্চাই আপোনাক জীৱনৰ যুঁজত জয়ী হোৱাত ইন্ধন যোগায়, কিন্তু চৰ্চাবোৰ প্ৰায়ে বিষাক্ত হোৱা দেখা যায়। তাত কোনো ধৰণৰ সুস্থতা নাথাকে। সেইবোৰে আমাৰ মন বিষাক্ত কৰি পেলায়। গোটেই সমাজ, গোটেই পৃথিৱী, সমগ্ৰ মানৱ সমাজৰ প্ৰতি ঘৃণা জন্মে। তেনে চৰ্চাই আপোনাক মানসিকভাৱে দুৰ্বল কৰি পেলায়। আপুনি পৰাজিত অনুভৱ কৰে। জয়ৰ আশা আপোনাৰ মনৰ পৰা সমূলঞ্চে নোহোৱা হয়। আপুনি উৎসাহ উদ্দীপনা হেৰুৱাই পেলায়। এইটোৱেই পৰচৰ্চাৰ আটাইতকৈ বিপজ্জনক দিশ। সি আপোনাৰ মন বিষাক্ত কৰি পেলায়। চিন্তাৰ বিহেৰে আক্ৰান্ত মানুহে সকলো কথাকে বিকৃতভাৱে চিন্তা কৰে। তেনে কৰি তেওঁলোকে এক ধৰণৰ বিকৃত আনন্দ উপভোগ কৰে। তেনে মানুহে আনৰ বিষয়ে বিকৃতভাৱে ভাবি এক ধৰণৰ বিকৃত আনন্দ উপভোগ কৰে। তেওঁলোকে এই কথা উপলব্ধি কৰিব নোৱাৰে যে এনে কৰি তেওঁলোকে সমাজৰ সুস্থ তথা সফল মানুহৰ দৃষ্টিত নিজকে সৰু কৰি পেলায়। কোনো সুস্থ মনৰ মানুহেই এই শ্ৰেণীৰ মানুহক কাষ চাপিবলৈ নিদিয়ে বা নিজে তেওঁলোকৰ কাষ চাপি নাযায়।